ঘটনাটো ঘটনাটো ৰাতি 8টাৰ সময় এই ঘৰতে বোলে ওলাই আহিছে। ওলোৱাৰ পিছত ইয়াতে কাৰেণ্ট আছিল যে কাৰেণ্ট দিলে কাৰেণ্ট 8টাৰ সময় যাই পেলাই দেখিছে কাৰেণ্ট নাই, কাৰেণ্টে লৈ গ'ল খুলি পেলাই আৰু আমাৰ লোকে পাইছে লাষ্টটো তাতে পৰি আছে। ঘৰ ক'ত আপোনাৰ? আমাৰ ঘৰ পঞ্চল্লিছ। কেতিয়াবা ফৰ্মেল হয় আৰু ল'ৰাজনৰ নামটো ল'ৰাজনৰ নামটো জহৰুদ্দিন। জহৰুদ্দিন। এতিয়া যিটো লাষ্টটো জহৰুদ্দিন। বয়সটো কিমান হ'ব? বয়সটো 35।